বন্ধুসকল, এতিয়া আমি মাছৰ বজাৰলৈ যাম। এই বালিৰ পাৰতে আপোনালোকে দেখিছে সেই লাইটবোৰ জ্বলি আছে, তাত এখন মাছৰ বজাৰ আছে আৰু সেই বজাৰখন মই আপোনালোকক দেখুৱাম। এয়া মাছৰ বজাৰখনৰ কাষতে খেলনা হৈ আছে, সকলোৱে উঠিছে খেলনাখনত। ধুনীয়া পৰিৱেশ, সাগৰীয় মাছ পায় ইয়াত আৰু সাগৰীয় মাছৰ জুতি আমি ইয়াতে ৰুমত লৈছোঁ, ঘৰলৈ লৈ যাম। আৰু সাগৰৰ মাছৰ জুতি একচুৱেলি ঘৰৰ মানুহকো দিব বিচাৰিছোঁ, ওচৰ চুবুৰীয়া। সেইবাবে আমি অলপ মাছৰ বজাৰলৈ যাম আৰু মাছ কিনিম বুলি ভাবিছোঁ আৰু বজাৰখন আপোনালোককো দেখুৱাম। আপোনালোকে আহি থাকক মোৰ লগে লগে। বালিত খোজকাঢ়ি কাঢ়ি বহুত ভাগৰ লাগিছে, বিৰাট কষ্টকৰ পৰিৱেশ আচলতে বালিত খোজ কঢ়া, তাৰ উপৰি জোতা আছে, ভাগৰ লাগিছে। এয়া আমি আহি মাছৰ বজাৰ পালোঁ। এতিয়া মাছৰ বজাৰখন দেখুৱাম আপোনালোকক আৰু বালিখিনি উঠি এয়া ৰাস্তাত উঠিবলৈ সক্ষম হৈছোঁ এতিয়াহে, ইমান দেৰি খোজকাঢ়ি কাঢ়ি। এতিয়া মাছৰ বজাৰখন আপোনালোকক লৈ যাব বিচাৰিম অলপ, বলক। আমি মাছৰ বজাৰ পালোঁ। এয়া হৈছে সাগৰীয়া মাছ, আপোনালোকে চাওক। এয়া মিছা মাছ, ডাঙৰ ডাঙৰ মিছা মাছ, এয়া সাগৰীয়া মাছ। মানুহগৰাকীয়ে তামিল ভাষাতে কৈছে যে নলয়, এনে কিয় ৰেকৰ্ডিং কৰিছে। তেওঁলোকে ৰেকৰ্ডিং কৰাটো বেয়া পাইছে। এয়া মিছা মাছ দেখিছে, এয়া এটা লাইনত 250 ৰুপিজ সাগৰীয় মিছা মাছ। আগলৈ চাম আমি আৰু কি কি মাছ আছে। এয়া সমুদ্ৰৰ মাছ, এয়া দেখিছে। এইটো কি মাছ? এইটো কি বস্তু? মাছে নেকি? বন্ধুসকল, তামিল ভাষাতে কিবা কিবি কৈ আছে, তেওঁলোকে খং কৰিছে ভিডিঅ' কৰাৰ কাৰণে। তথাপিতো মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সঁচাকৈয়ে এক বিৰল মুহূৰ্ত আছিলে। বিভিন্ন প্ৰজাতিৰ মাছ আপোনালোকে ইয়াত দেখিছে, যিবোৰ মাছ আমি আগতে কোনোদিনে দেখা নাছিলোঁ আৰু তাৰোপৰি এইবোৰ মাছৰ নামো আমি নাজানো। আৰু সোৱাদটো এটা বেলেগ সোৱাদ আছে সাগৰীয় মাছৰ। আমি ৰুমত খাইছিলোঁ, ঘৰতো আনি খাইছোঁ। সাগৰীয় মাছৰ সোৱাদটো সম্পূৰ্ণ বেলেগ। আৰু এইবোৰ মাছ চাওক, কি আচৰিত টাইপৰ কিছুমান মাছ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চেন্নাইৰ ভিতৰত সঁচাকৈ এটা ডাঙৰ বজাৰ, মাছৰ বজাৰ। ইয়াতে মাছবোৰ ৰেকৰ্ডিং কৰিব নিদিয়ে আচলতে, তামিল ভাষাতে গালি পাৰি থাকে। তথাপিতো মই মনে মনে এইখিনি কৰিছোঁ, আপোনালোকক দেখুৱালোঁ কিছু সাগৰীয় মাছৰ কিছুমান প্ৰকাৰ। বিভিন্ন ধৰণৰ মাছ আছে ইয়াত, ডাঙৰ মিছা মাছ, সৰু মিছা মাছ, তাৰোপৰি বিভিন্ন মাছ আছে ইয়াত। আকাৰ আকৃতি দেখিলে আপোনালোকে আচৰিত হ'ব, যিবোৰ মাছ আমি আজিলৈ দেখা নাই। আপোনালোকে নিশ্চয় ভাল পালে এই মাছবোৰ দেখি। যিমান পাৰোঁ মই চেষ্টা কৰিম দেখুৱাবলৈ।
যায় মই যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক বন্ধুসকল তাতে মাছ বাছিও দিব বাছি কুটি দিয়াৰ বাবদ এক্সট্ৰা 50 ৰুপিজ এটা তেওঁলোকক দিবলগীয়া হয়